নমস্কাৰ বন্ধু, আজি NRCৰ দ্বিতীয়খন খচৰা প্ৰকাশ পাইছে। এই তালিকাখনত আপোনাৰ নামটো কেনেকৈ চেক কৰিব মোবাইলত, মই আজি এইটো ভিডিঅ'ত আপোনাক দেখুৱাম। আপুনি ফাৰ্ষ্ট আপোনাৰ যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত যোৱাৰ পিছত আপুনি তাত চাৰ্চ কৰিব ড্ৰাফ্ট NRC Assam.com। এইটো ৱেবছাইটত ভিজিট কৰাৰ পিছত আপোনাক এনেকৈ আপোনাৰ এয়াৰ নাম্বাৰটো আপোনাক বহাব দিব। আপোনাৰ এটাও ফুল নোহোৱাকৈ আপোনাৰ এয়াৰ নাম্বাৰটো ওপৰত বহাই দিব। তাৰপিছত তলত এটা কেপচা কোড দিব, সেই কোডটো আপুনি যি দিয়া আছে সেইটো বহাই দিব। তাৰপিছত তলত চাৰ্চ বুলি আছে, তাত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ নামটো দেখা পাই যাব। ইয়াত আমাৰ টোটেল 5জন মেম্বাৰ দেখা হৈছে। ইয়াত এনেকৈ চাব পাৰে। এনেকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা আপোনাৰ নামটো চাব পাৰে। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আৰু যদি মোৰ এই চেনেলটো এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি লওক আৰু কাষত থকা ঘণ্টা বটনটো টিপিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।